मानास बियाबनि रायजोखौ लानानै आंहा फोथायनाय दं। आंखौ गोबां भोटजों देरहाहोगोन। प्रत्येक মানুহে মৰম কৰিছে আৰু মই তেওঁলোকৰ ওচৰত বিশ্বাস আছে তেওঁলোকে নিশ্চয় অহা 4 তাৰিখে ভোটদান কৰি বিপুল ভোটত জয় কৰিব। नब कुमार सरनियाया रायजोखौ थगायदोंमोन। गावनि रांफोरखौ गावनि मानसिनो राननानै होदोंमोन नब कुमार सरनियाया। কোনজন নৱহৰণীয়া? এই যে মানুহক প্ৰতাৰণা কৰা নিজৰ গোষ্ঠীক যে টকাবোৰ বিলাই দিয়া সেইজন নৱহৰণীয়া। बाक्सानि 44 नं मानास विधानसभा बियाबनि सालबारियाव रायजो दलनि बिजाथि अन्जन तालुकदारा बिसायख'थि फोसावदिंनाय हाबाफारियाव बाहागो लायो। हाबाफारियाव बाहागो लानानै देरहानाया रोखा बिपिएफ आरो नब कुमार सरनियाखौ सोंखारिना ओरैबायदि बुङो। গমে পাইছে মই প্ৰতিটো প্ৰান্তত গৈ কিনে যিটো বিপুল সঁহাৰি পাইছোঁ আৰু প্ৰত্যেক মানুহে মৰম কৰিছে আৰু মই তেওঁলোকৰ ওচৰত বিশ্বাস আছে তেওঁলোকে নিশ্চয় অহা 4 তাৰিখে ভোটদান কৰি বিপুল ভোটত জয় কৰিব। মইতো এতিয়া বিপৰীত মানুহ দেখাই নাই তেওঁলোকৰ বেনাৰ পোষ্টাৰো দেখা নাই মানুহকেইজনো দেখা নাই। কিছুমান ঠাইত কিন্তু নামবিলাক শুনিছোঁ যে চালানী কোনোবা ব্যক্তি আছে বুলি কৈছে তেওঁলোকক প্ৰায়ভাগ মানুহে মই য'ত গৈছোঁ তাতে চালানী বুলি কৈ আছে আৰু তেনেস্থলত মই তেওঁলোকৰ লগত টক্কৰ হ'ব বুলি মই নাভাবোঁ। বিপুল ভোটত জয়ী হ'ম। নৱহৰণীয়া কোনজন নৱহৰণীয়া? এই যে মানুহক প্ৰতাৰণা কৰা নিজৰ গোষ্ঠীক যে টকাবোৰ বিলাই দিয়া সেইজন নৱহৰণীয়া। তেওঁৰ লাজ নালাগে এইখিনি মানুহে যি ভোট দি কিনে তেওঁক জয়যুক্ত কৰিছিল তেওঁ আজিলৈকে কোনোবা মানুহৰ ঘৰত গৈ কিনে কোনোবা বেমাৰীক টকা দি পাইছে নেকি? কিবা সাহায্য দি পাইছে নেকি? তেওঁৰ ফাণ্ডৰ পৰা যিমান টকা আহিছিল প্ৰত্যেকখিনি টকাই তেওঁলোকৰ ঘৰৰ মানুহৰ ভিতৰত ভগাইছে আৰু আমাৰ সমাজক তেওঁলোকে প্ৰতাৰণা কৰিছে। সেইজন নৱহৰণীয়াৰ কথা কৈছে। লাজ নালাগে তেওঁ এতিয়া প্ৰচাৰ কৰিব আহিব তেওঁ দুটা সমষ্টিত খেলিব পৰা তেওঁ এজন ব্যক্তি হয় নেকি? তেওঁতো মইতো ক'ব খোজোঁ গোটেইকেইটা অল বিটিএডিত যিমানটা 15টা সমষ্টিত খেলিলেও বোধহয় তেওঁ গোটেই লগ লাগিলে ভোটাৰ এইখিনি ভোট নাপাব জিতাৰ কাৰণে। বুজি পাইছে নহয় মই কি কৈছোঁ? মই সেইটো অহংকাৰ নকৰোঁ কাৰণ যিহেতু জনসাধাৰণে ভোট দিব জনসাধাৰণৰ ওপৰত মোৰ বিশ্বাস আছে। ভোটৰ ব্যৱধানটো সেইদিনাখনে গম পাম যিদিনাখন ৰিজাল্ট দিব। মই কোৱা নাই পাব্লিকে কৈ আছে। পাব্লিকে কৈছে যে মই জয় হ'ম আৰু নিশ্চয় জয় হোৱাৰ এটা ইংগিত দেখিছে সেইকাৰণে মানুহে বিপুল সঁহাৰি জনাইছে। বিপিএফে ক্ষতি কৰিব ইয়াততো বিপিএফৰ ভেটিয়ে নাই গমে পাইছেচোন। এতিয়া মাইনৰিটি ভাইসকলক যেনেধৰণে ঠগাইছে বিজেপিৰ লগত লগ হৈ আৰু এইফালে আমাৰ জেনেৰেল অসমীয়া মানুহখিনিক যিধৰণে ঠগাইছে গমে পাইছে নহয়। দুজন ব্যক্তি আছিল বৰ্মন উপাধি আৰু কলিতা উপাধি তেওঁলোকে নিজে কাঢ়ি লৈ গ'ল আৰু কাঢ়ি লৈ গৈ এতিয়া আমাৰ মানুহখিনি অৰ্থাৎ অসমীয়া মানুহখিনিক ঠগাইছে আৰু ঠগাই তেওঁলোকক এয়া উত্তৰ দিয়াৰ কাৰণে সাজু হৈ আছে। ইউপিপিএল কিবা হ'ব নেকি? ইউপিপিএল অলপ ষ্ট্ৰং আছে। ইউপিপিএলৰ ভিতৰত যিহেতুকে আছলবত মানে ভাল মানুহ আছে আৰু এফচি যিহেতুকে এটা সংগঠন ডাঙৰ সংগঠন আৰু প্ৰমোদ বড়ো ডাঙৰীয়া এজন শিক্ষিত ব্যক্তি তেওঁ নিশ্চয় কিছু সংখ্যক ভোট পাব।